নমস্কাৰ আলোড়নৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ যোৰহাট নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বত অৱস্থিত তিতাবৰৰ ৰঙাজানৰ দেওঘৰৰ বিষয়ে। এই ইতিহাস বিজড়িত দেওঘৰ তিতাবৰৰ অন্যতম ধৰ্মানুষ্ঠান। এই দেওঘৰভাগি আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত 1789 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 231 বছৰ পুৰণি এই প্ৰসিদ্ধ অনুষ্ঠানভাগিয়ে বৰ্তমান সময়ত সমগ্ৰ অসমতেই এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই দেওঘৰ সম্পৰ্কে তাৰ লগত জড়িত এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা জানো। এই নামঘৰ ভাগ আপোনাৰ একদম ৰজাদিনীয়া। এই নামঘৰ ভাগ মানে তোমাৰ একদম ভাবিব নোৱাৰি, মানে একদম আমাৰ ৰাজু ককা দিনৰ আগৰ। আমি এই নামঘৰ ভাগৰ এতিয়া আমি অকণমান পৰিৱৰ্তন কৰি পেলাইছোঁ আৰু আগতে হাবি জংঘল আছিলে। আৰু আমাৰ আহোম মানুহে গোটেইখিনি আহোম মানুহ, আমাৰ আহোম চাওদাং আমাৰ চাওদাং মানুহে এইটো কাম মানে এই ভাগ চলাইছোঁ। গোটেই গাঁৱৰ মানুহখিনি কৰে। আমাৰ গাঁৱত 155 ঘৰ মানুহ আছে, গাঁৱৰ মানুহখিনিয়ে কৰে। ফিতাৰ পৰম্পৰাটো এইটো ৰাইজে বান্ধি লৈছে। কাৰোবাৰ মনৰ আশা পূৰণ হ'লে মানে কিবা এটা হ'লে ফিতাডাল আগতে বান্ধি থৈ যায়হি, আৰু তাৰপিছত যদি মনৰ আশা পূৰণ হয় নহয় ফিতাডাল পিছত খোলেহি। সেইটোৱে, অন্য নহয়। আহিছে তোমাৰ একদম সন্ধিয়াৰ পৰা ধুবুৰীলৈকে আহিছে মানুহ। ইমান দূৰৰ পৰা মানুহ আহিছে ন, মানে কিবা শৰাই এখন দি মানে চাকি বন্তি এটা জ্বলাইছে, কিবা প্ৰমাণ এটা পাইছে কাৰণেহে আহিছে। নহয় আমাৰ ইয়াতো ৰাইজে আমাৰ ভকতে মাতি অনা নাই আৰু, নহয় জানো? দেওনামঘৰ আপোনাৰ বৃহস্পতিবাৰ আৰু দেওবাৰে খোলা থাকে, ভাদ মাহটো গোটেই মাহটোৱে খোলা থাকে। এই দেওঘৰৰ অন্যতম আকৰ্ষণ হ'ল দেওঘৰৰ ভিতৰত থকা মাটিৰে নিৰ্মিত কুৰ্মভাগি। যি ভাগি কুৰ্ম বৃদ্ধি আৰু বিকাশ হোৱাও দেখা যায়। প্ৰবাদ অনুসৰি এই স্থানত ধূপ নৈবেদ্যৰে সেৱা আগবঢ়ালে আৰু দেওঘৰত থকা যি গছবন, সেই গছবনত ৰঙা ফিতা বান্ধিলে মনৰ কামনা পূৰ্ণ হয় বুলিও এক জনবিশ্বাস বা লোকবিশ্বাস আছে। সেই দেওঘৰৰ শিৱথান আৰু আইথানো দেওঘৰৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু তথা এক উল্লেখযোগ্য উপাসনাস্থলী। বৰ্তমান সময়ত এই দেওঘৰ ভাগিৰ আন্তঃগাঁথনিও যথেষ্ট পৰিমাণে উন্নীত কৰা হৈছে। লগতে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ঐক্য আৰু সংহতি ৰক্ষা কৰি এখন সুন্দৰ অসমীয়া সমাজ গঢ়াৰ ক্ষেত্ৰত এই দেওঘৰে অন্যতম অৰিহণা আগবঢ়াইছে।